আজি আপোনালোকৰ আগত এনেকুৱা এটা এপ লৈ আহিছো যিটো এপ আপুনি যিমানে ডাউনলোডিং কৰাব সিমানে আপোনাৰ ঘৰলৈ ইনকাম আহিব তেন্তে চাওক এটো একচুয়ালি লিমিটেড টাইমৰ কাৰণে অফাৰ দিয়ে আৰু আমি সেই অফাৰসমূহ ল'ব পাৰো আৰু আজি আপোনালোকক যিটো এপৰ কথা কম প্ৰথমে আপুনি নিজে ডাউনলোডিং কৰক ডাউনলোড কৰাৰ পাছত ফাৰ্স্ট ষ্টেপটো আপুনি যেতিয়া ডাউনলোড কৰিব ডাউনলোড কৰাৰ পাছত নেক্সট ষ্টেপ হৈ গ'ল যে আপুনি যিমানে ডাউনলোড কৰাব তেন্তে পাৰ পাৰসন আপুনি 200 টকাকৈ পাব যদি আপুনি দিনটো 10 জন ফ্ৰেণ্ডৰ যদি সেই এপটো ডাউনলোড কৰি ব্যৱহাৰ কৰে তেন্তে 2000 টকা আপুনি দিনটোত ইনকাম কৰিলে বা আপুনি এদিনত এজনকে কৰিলে না 200 টকাকে 10 দিনতটো আপুনি কি কৰিলে 2000 টকা ইনকাম কৰিব পাৰিব নাই যদি ধৰি ললো ডেইলি আপুনি 10 জনক যদি কয় বন্ধু তেন্তে ডেইলি 2000 টকাকে ইনকাম কৰিলে এতিয়া আমি বেছি পলম নকৰি কেনেদৰে আমি এই 2000 টকা ঘটিম বা 2000 তকৈ বেছিকৈ আমি ইনকাম কৰিব পাৰিম বা পাৰ পাৰসনক ডাউনলোড কৰি কেনেকৈ ইনকাম কৰিম আমি স্ক্ৰিন ৰেকৰ্ডিং সহায়ত কেনেকৈ আপুনি ডাউনলোড কৰাৰ পাছত কেনেকৈ কিখিনি ফলো কৰিব লাগিব মই স্টেপ বাই স্টেপ দেখাবলৈ আৰম্ভ কৰিছো পোনপ্ৰথমে আপোনাৰ ডেসক্ৰিপচনত যাওক আৰু ডেসক্ৰিপচনৰ লিংকটোত ক্লিক কৰক লিংকটোত ক্লিক কৰাৰ লগে লগে প্ৰথমতে হয়তো আপোনালোকৰ এপটো ডাউনলোড কৰিবলৈ নাহিব পাৰে এটা হেকটো আহিব পাৰে কিন্তু তাৰ আগতে আপোনালোকে এটো হ'ব পাৰে যে আপোনালোকে মোবাইল নাম্বাৰ দিবলৈ আহিব পাৰে সো মোবাইল নাম্বাৰটো আপোনালোকে দিব মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব লাগিব আৰু ভেৰিফাই কৰিবৰ কাৰণে আপোনাৰ ওটিপি এটা আহিব সো আপোনাৰ ওটিপিটো বহাই দিব আৰু মই আপোনালোকক কব বিচাৰিছো এটো সম্পূৰ্ণ আপোনাৰ সেবিৰ এটা ৰেজিষ্টাৰ্ড আন্ডাৰত হয় আৰু গতিকে কোনো ধৰণৰ ভয় কৰিব নালাগে গতিকে তাৰ পিছত এন্টাৰ নিউ পিন এটা দিবলৈ আহে আপোনালোকে এন্টাৰ নিউ পিন দিব সো আপোনালোকে এন্টাৰ নিউ পিনৰ পিছত আপোনালোকে কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা ইমেইল আইডি দিব লাগিব যেটো ইমেইল আইডি আপোনালোকৰ ভৱিষ্যতলৈকে লাগিব গতিকে আপোনাৰ জেনুইন ইমেইল আইডি এটা লাগিব যেটো আপুনি সত্যতে ব্যৱহাৰ কৰি থাকে ইমেইল আইডিটো ওটিপিটো ভেৰিফাই কৰি দিয়াৰ পাছত নেক্সট আপোনালোকক কব বিচাৰিছো নেক্সট আপোনালোকে ওটিপিটো ভেৰিফাই কৰিলে আৰু কন্টিনিউ কৰিলে নেক্সট আহি যায় যে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড আহিব অপচন দুটা ও পান কাৰ্ড আৰু আধাৰ কাৰ্ড বহুতে ভাবিব পাৰে যে মোৰ ওচৰতো পান কাৰ্ড আধাৰ কাৰ্ড নাই গতিকে মই ইনকাম কৰিব নোৱাৰিম নি আপুনিও পাৰিব পান কাৰ্ড যদি আধাৰ কাৰ্ড নাই তথাপিও আপোনালোকক কব বিচাৰিছো পান কাৰ্ড আধাৰ কাৰ্ড নাথাকিলে আপুনি ঘৰত যিকোনো মেম্বাৰ যাৰ পান কাৰ্ড আধাৰ কাৰ্ড আছে তেওঁলোকৰ থ্ৰুদি আপোনালোকে ইনকাম কৰিব পাৰে সো আপোনালোকক কব বিচাৰিছো এয়া সম্পূৰ্ণ সেবি আন্ডাৰত হয় আৰু এয়া গভৰ্ণমেন্টৰ আন্ডাৰতে ধৰক আৰু গতিকে তাৰ কাৰণে কোনো ধৰণৰ আপোনাৰ ডিটেইলছ দি আপোনাৰ কোনো ধৰণৰ প্ৰবলেমত নাহে গতিকে আপুনি পান কাৰ্ড দিব পাৰে সো এন্টাৰ পান কাৰ্ডৰ নাম্বাৰখিনি দিয়াৰ পাছত আপোনালোকে ডেট অফ বাৰ্থ দিব লাগিব সো ডেট অফ বাৰ্থ সকলোখিনি দিয়াৰ পাছত আপুনি কন্টিনিউ কৰি যাব নেক্সট স্টেপত আপোনালোকে সম্পূৰ্ণ দেখিলে মই দেখাই দিছো অলৰেডি মই আপোনাক কৈ আছো আৰু তাৰ পিছত আপোনালোকৰ জেন্ডাৰ কি মেল ফিমেল দিব লাগিব আপুনি বিয়া পাতিছে নাই পতা এনুৱেল ইনকাম কিমান সকলোখিনি দিয়াৰ পাছত আপোনাৰ অকুপেশন কি কৰি আছে সিলেক্ট কৰিব পাৰে আপুনি পলিটিক্যাল এক্সপ্ৰেছ যদি নহয় নো দিব পাৰে টেক্স যদি দিয়ে তেনে ইয়েস যদি নিদিয়ে তেনে নো কৰিব আৰু কৰাৰ পাছত আপুনি কমপ্লিটলি এখিনি টিক কৰাৰ পাছত আপুনি কন্টিনিউত ক্লিক কৰিব সো কন্টিনিউ ক্লিক কৰাৰ পাছত আপুনি আই এগ্ৰি সব যিখিনি আপোনাৰ টার্মস আছে সেইখিনি আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ নেক্সট আহিব যে আপোনাৰ ইনকাম এনুৱেলি ইনকাম কিমান যদি আপোনাৰ এনুৱেল ইনকাম যেটো হয় আপুনি ক্লিক কৰিব আৰু নেক্সট আপোনাৰ কংগ্ৰেচুলেশ্যন আহিব ইউ ক্যান গেট এ ষ্টক ফৰ 0 বুলি আহিছে সো আই ওয়ান্ট টু ষ্টক ফৰ 0 ক্লিক কৰিব নেক্সট স্টেপত আপুনি কব বিচাৰিছো যে নেক্সট স্টেপত আপোনাৰ কি হ'ব মই দেখাই আছো সো ইয়াত ক্লিক কৰাৰ পাছত মই ক্লিক কৰি দিছো নেক্সট স্টেপত আপোনালোকৰ ওচৰত যদি আপোনাৰ ডিটেইলছখিনি ক্লিক কৰাৰ পাছত আপোনাৰ ওচৰত ডিটেইলছখিনি ওলাই যাব ডিটেইলছখিনি যদি শুদ্ধ হয় তেন্তে ইয়েস দিস ডিটেইলছ ইজ কাৰেক্ট বট আপুনি ক্লিক কৰিব আৰু তাৰ পিছত এটা ডিজিটেল সিগনেচাৰ লাগে গতিকে আপোনাৰ যেহেতু এন্ড্ৰইড মোবাইল গতিকে আপুনি তাত আপোনাৰ নিজৰ ডিজিটেল সিগনেচাৰ আঙুলিয়ে টিকি দিব তাৰ পিছত আপোনাৰ ওচৰত নিজৰ সেলফি এখন ল'বলৈ আহে গতিকে আপুনি মন ৰাখিব যাতে আপোনাৰ সেলফিখন লওঁতে আপুনি কোন ধৰণৰ সানগ্লাস পিন নাথাকে গ্লাস গতিকে আপুনি সুন্দৰভাৱে ফটোখন তুলিব আৰু নেক্সট আপুনি কি কৰিব ফটোখন তোলাৰ পিছত কন্টিনিউ কৰিব এখিনতে মন ৰাখিব নেক্সট স্টেপত আহিব আপোনাৰ বেংক ডিটেইলছ দিবলৈ গতিকে বেংক ডিটেইলছ যেটা অতি সাৱধান হ'ব লাগে আপুনি যাতে বহুতে ভাবিব যে বেংক ডিটেইলছ দিলে মোৰ কিবা প্ৰবলেম এয়া কোনো ধৰণৰ প্ৰবলেম নহয় কাৰণ মই কৈছো সেবিৰ আন্ডাৰত হয় আৰু গতিকে আপুনি বেংক ডিটেইলছখিনি শুদ্ধকৈ দিয়ক যাতে আৰু চেঞ্জ কৰিব নোৱাৰিব গতিকে আপোনাৰ বেংক ডিটেইলছখিনি ভাল ধৰণে দিয়ক তাৰ পিছত সাইন আপ ফৰ ফ্ৰী বুলি এটা অপচন আছে সো একাউণ্টটো গতিকে তাত ক্লিক কৰিব নেক্সট আপুনি কন্টিনিউ কৰিব তাৰ পিছত কংগ্ৰেচুলেশ্যন বুলি এটা আপোনালৈ মেছেজ আহিব নেক্সট আপুনি আপোনাৰ ইয়াত নো ক্লিক কৰিব কাৰণ আপোনাৰ নমিনেট কৰিব লাগে গতিকে আপুনি ডু ইট লেটাৰ আপুনি ক্লিক কৰিব পাৰে যেহেতু মই
তাৰপিছত আপোনাৰ কি কৰিব লাগে প্ৰচিড ই চাইনত ক্লিক কৰিব লাগিব আৰু তাৰপিছত আপোনাক NSDL এটা গভৰ্ণমেণ্টৰ ছাইডলৈ লৈ গ'ল আৰু গভৰ্ণমেণ্টৰ ছাইডত যোৱাৰ পাছত আপোনাক আধাৰ নাম্বাৰটো দিবলৈ আহে চ' মই আধাৰ নাম্বাৰটো দি দিয়াৰ পাছত কি কৰিবলৈ চেণ্ড OTPত ক্লিক কৰিব লাগিব চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাক আহি যাব কংগ্ৰেচুলেশ্যন মেছেজ আৰু আপোনাৰ কব বেছে এই একাউণ্টটো কমপ্লিটলি খোল খাই যাব 2 পৰা 3 দিনৰ ভিতৰত তাৰপিছত আপোনালোকে এপটো ডাউনলোড কৰাৰ পাছত আপোনাৰ এপটো খুলি ল'ব আৰু তাত আপোনালোকৰ 6 ডিজিট আপোনাৰ পিন নাম্বাৰ দিবলৈ আহিব চ' 6 ডিজিট পিন নাম্বাৰটো দিয়াৰ পাছত আপোনালোকে এণ্টাৰ হ'ব লাগিব চ' মই দি লৈছোঁ তাৰপিছত আপোনালোকে একাউণ্টত আহি পেলাই ইয়াত অপশ্যন এটা আছে একাউণ্টত গুচি যাব লাগিব চ' একাউণ্টত ভিতৰত তলত এটা আছে ৰিৱাৰ্ডছ বুলি দিছেনে ৰিৱাৰ্ডছত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত আহিব যে শ্বেয়াৰ এণ্ড ৰেফাৰিং ষ্টাৰ ৰেফাৰিং চ' আপোনালোকে ইনভাইট কৰিব পাৰে এনেদৰে আপুনি যাৰ বন্ধুক একাউণ্ট খোলাম বুলি আহিছে তেনেদৰে আপুনি শ্বেয়াৰ কৰি আপুনি আৰ্নিং কৰা ষ্টাৰ্ট কৰিব পাৰে চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কাৰণ জীৱনত এটা কথা মনত ৰাখিব একশ্যন ইজ দ্য মেইন কি অফ ছাকচেছ জীৱনত যিমানেই ছাকচেছফুল পাৰ্চন যিমানেই কিতাপ নপঢ়ক বা যিমানেই যাৰে ভিডিঅ' নাচাওক যদি জীৱনত একশ্যন নলয় তেতিয়ালৈকে আপোনাৰ ৰিজাল্ট নাহে চ' আহক আৰু আপোনাৰ জাৰ্ণি ষ্টাৰ্ট কৰক আৰু এখোজ আগবঢ়াৰ ক্ষেত্ৰত